মামা মায়ে আইফোন কিনিব দিয়ে পইচাটো কিয় খাই দিলি ঐ ভাগিন মোক মিছা মিছিকে নপচাবি দেই তোৰ লগত মোৰ যুদ্ধ কৰিবলৈ মন নাই আকৌ নহলে মোৰ পইচাটো ঘূৰাই দে ঐ ভাগিন তোক মই এমআই মোবাইল লৈ দিলো দেখোন মামা আপুনি মোক বহুত অন্যায় কৰিছে মোক ৰেম কম থকা মোবাইলটো কিনি দিয়ে এতিয়া মই ফ্ৰী ফায়াৰ ভালদৰে খেলিব পৰা নাই মোক পইচাটো লাগিবই নহলে মই মাক কৈ দিম ঐ ভাগিন আজি তই মোক এই মামাক তেনেকে ক'ব পৰা হলি ন তই যেতিয়া সৰু আছিলি তেতিয়া এবছৰমান তোৰ বয়স হৈছিলে তোৰ মাক গান্ধাৰীয়ে যেতিয়া চকুৰ অপাৰেশ্যন কৰিব গৈছিলে তেতিয়া তোকে মই গৰু গাখীৰ পানী মিক্স কৰি খুৱাইছিলো আজি মোক চিনি নোপোৱা হৈ গলিগে পানী মিক্স কৰি ঘূৰ অন্যায় আকৌ পানী মিক্স কৰি খোৱালি মোক একচুৱেলি মই গাখীৰ খীৰাব নাজানো এতিয়ালৈকে নাজানো বাৰু মই তথাপিতো ধূপদানিৰ পাইপডাল ঢুকি নোপোৱাৰ কাৰণে মই পানী মিক্স কৰিবলগীয়া হ'ল দেই মই মিছাটো কোৱা নাই কিন্তু সঁচাটোৱে কৈছোঁ আজি যদি পানী মিক্স নকৰা হলে মই ভীম অৰ্জুনতকে শক্তিশালী হৈ গলোহেঁতেন মামা কিয় তেনেকে কৰিলে মোক চব আপোনাৰ কাৰণে হ'ল মামা এতিয়া ভীম অৰ্জুনহঁতে প্ৰ হৈ গ'ল মই অকলে নবৰা হৈ থাকিলে নবৰা ভাগিন তেনেকে নকবি মোক মোৰ বুকু বিষাই যায় ৰাতি মদ এসোপা খাবি এতিয়া আকৌ বুকু বিষাইছে অন্যায় অত্যাচাৰ ঘোৰ অত্যাচাৰ ঐ ভাগিন নহ'লে কুকুৰকে তোৰ মামা বনাই ল কিমান পানীৰ মাছ ময়ো চাম বাৰু মাছ মাছ ক'ৰ পৰা আহিল আকৌ চৰি বাগিন চৰি এইকেইদিন মানে মাছকে খাই আছো নহয় নামটো বাৰে বাৰে আহি আছে চাল্লা চকুনি মামা মাছ খাই আৰু পাপ কৰিলি অন্ততঃ মোকতো এপিছমান থৈ দিব লাগিছিলে তই কিয় মোক বাৰে বাৰে দুখ দি আছ তোক মই এপিছ থৈ দিছিলো কিন্তু তোৰ বাপেৰে মদ লৈ অহাৰ কাৰণে দুটাই মিলি খাই দিলো ঐ মামা আপুনি পাপৰ পৰা সোনকালে মুক্তি পাব নোৱাৰিব আকৌ দুৰ্যোধনে শ্ৰাপ দিছো আপুনি জুৱা খেলাই পুলিচৰ হাতত মাৰ খাই মৰিব লাগিব এদিন বা এদিন মৰিবই লাগিব ভাগিন মোক ক্ষমা কৰি দে এই পাপৰ পৰা মুক্তি পাব হলে মই কি কৰিব লাগিব ভাগিন এই তোৰ মামাক ক্ষমা কৰি দে মামা আপুনি বেছি একো কৰিব নালাগে এটা সাপ হলে হ'ল অলপমান চানাচুৰা হলে ভাল আৰু তথাপিতো একো নাই দে নিমখ জলকীয়া হলে হৈ যায় নিমখ জলকীয়া আমি খাব পাৰো कौन है ये लोग कहां से आते हैं